নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতি খানা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আজি লোকেল মুৰ্গী ভাজিছোঁ। এয়া ভাজিটো তেল মাৰি লৈছোঁ দেই। এয়া ভাজিটো ফ্ৰাই কৰিছোঁ অলপমান। এয়া অলপমান কাটি লৈছোঁ, অমিতা, আলু, বিলাহী, পিঁয়াজ, আদা, ৰচুন, জলকীয়া, মাংস এনেকৈ বনাইছোঁ আৰু এইটো ৰাতি খাবলৈ। দিনতে ৰেডি কৰি থ'লে। তাৰপৰা এয়া ষ্টাৰ্ট কৰিছোঁ আৰু কেৰাহী দিছোঁ। কেৰাহী দি তেল মাৰিলোঁ। ইমান মজা গোন্ধ। কোনে কোনে এনেকৈ গুন্ধি চাই থাকে বাৰু ভাত বনাওঁতে ক'বচোন। মই এনেকৈ হেতাখন গুন্ধি চাই থাকোঁ। দিনত মাংসটো ঠিক কৰিছিলে, ঠিক কৰি থাকোঁতে বোলো ভিডিঅ' অকণ কৰি থওঁ এনেই। গা ধোৱাৰ আগতে ঠিক কৰি থৈছে, নহ'লে পাছবেলা বৰ মহ ওলাই যে। এইকেইদিন কিয় জানো ইমান মহ বেছি হৈছে। আপোনালোকৰ পিনে মহ বেছি হৈছে নাই বাৰু? বহুত মহ। এয়া আকৌ দিনত এই সৰু মাছ আনিছিলে, মোৱা মাছ। তাৰপিছতে সেয়া পিঁয়াজ দি ভাজিলোঁ। তাৰপিছতে কচু দালি বনাই থৈছোঁ, ভাত বনাই থৈছোঁ আৰু তাৰপিছতে ভাতকেৰেলা, আলু, বেঙেনা এনেকৈ মিক্সাৰ ভাজি এখন বনাই থৈছোঁ। অলপমান থৈ দিছোঁ ফ্ৰিজত, নহ'লে বেয়া হৈ যাব যে বাহিৰত থ'লে। আৰু মেকুৰীৰ পৰাও থ'ব নোৱাৰি যে ক'তো, সেইকাৰণে ইয়াতে ভৰাই থৈ দিছোঁ। তাৰপিছতে এয়া ভাতকেৰেলা, ঢেকীয়া, বেঙেনা, আলু চব মিক্সাৰ ভাজি এখন বনাবলৈ লৈছোঁ। এয়া দেখিছেনে বাৰু? চব মিক্স কৰি থৈ দিছোঁ। পিঁয়াজ কাটি থৈছোঁ ছাইডত জলকীয়া সৈতে। এয়া ভাজি হ'ব আৰু আমাৰকেইটালৈ হৈ যাব মানে জোখতে। আমাৰ ঘৰত মানুহ বেছি নাই যে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এয়া অলপমান পিঁয়াজ কাটি থৈছোঁ মাছত দিবলৈ। তাৰপৰা আমলাইকেইটা ইয়াতে অলপমান ৰাখি দিছোঁ। সেয়া মাছকেইটা অকণমান লৰাই দিব লাগিব। মাছকেইটা বাই বাই আজিলৈ।